ঘৰৰ নিচিনা ভাবলাছ নকৰিবা। কাৰ কি নাম বোলে? জয়শ্ৰী। তোমাৰ নামটো? ৰাজনাহানা। চেহাৰাটো হেৰি। তাৰপিছতে তাই গুঞ্জনা, কস্তুৰী, তাই স্মৃতি ৰেখা। এইজনী নাম কি? মোৰ নাম আমুক। অঁ আমুক। আৰু সেই ল'ৰাটোৰ নাম কি? হেল্ল' বন্ধু বান্ধৱীসকল, ভালনে আপোনালোকে? মোৰ বাৰু ভাল। আপোনালোকৰ তাত ঠাণ্ডা কেনে পৰিছে? আমাৰ উজনিৰ ফালে বহুত ঠাণ্ডা পৰিছে। 10 ডিগ্ৰী চেলচিয়াছলৈকে তলত নামিছে। আজি ছানডে হোৱাৰ বাবে মোৰ ছোৱালীজনীৰ লগৰীকেইজনী আমাৰ ঘৰত এটা পাৰ্টি কৰিবলৈ আহিলে। পাৰ্টি মানে আমি পাৰ্টিটো দিছোঁ। সিহঁতে মানে ছানডে বুলি আমাৰ ইয়াত ছোৱালীজনীৰ লগত এনজয় কৰিবলৈ আহিছিলে। আৰু মই খৰখেদাকৈ সিহঁতক কেইবা প্ৰকাৰো আইটেম মানে ৰেচিপি বনাই দিছিলোঁ। কিন্তু ইমান খৰকৈ বনাইছিলোঁ মানে ৰেচিপিকেইটা, মই কেইবাটাও ৰেচিপি বনাইছিলোঁ, কিন্তু আপোনালোকক মই দেখুৱাবলৈ মোৰ সময় নাইকিয়া হৈ গৈছে। কাৰণ মই সিহঁতকেইজনীক বনাই মেলি খুৱাই বোৱাই মই আকৌ বিয়া এখনলৈ যাবলৈ লৈছিলোঁ। সেইবাবে মই ভিডিঅ' কৰাটো দূৰতে থাকিলে। আনকি সিহঁতৰ লগত ভালকৈ এষাৰ কথা পাতিবলৈও সময় নাইকিয়া হৈছে। এয়া চাওক, মই থিয় সিহঁতৰ লগত কথা পাতিলোঁ। এনেদৰে কথা পাতি আকৌ মই বিয়ালৈ যাবলৈ ৰেডি হ'বলৈ লৰ মাৰিলোঁ। আমি বিয়া খাই ঘৰলৈ আহি পালোঁ আৰু এনেদৰে গধূলি হ'ল। গধূলি সময়ত ইমান ঠাণ্ডা পৰিছে, মানে চিৰচিৰকৈ বৰষুণ আহিছে। বৰষুণৰ লগত মানে ঠাণ্ডাও সিমানেই ডাঠকৈ পেলাই দিছে। তাকে ভাবিলোঁ ঠাণ্ডা হৈছে যেতিয়া এয়া জুইশালত বহি ল'লোঁ। আৰু আজি মই এনে কোনো ধৰণৰ ৰেচিপি দেখুৱাব বিচৰা নাই, কাৰণ ঠাণ্ডা বতৰ, ক'তো যাবলৈও নোৱাৰোঁ, মানে নাযাওঁ। ঘৰতে লেপৰ তলত নতুবা জুইশালত সময়বোৰ পাৰ কৰি আছোঁ। চাওকচোন মোৰ আৰু মোৰ পৰিয়ালৰ দৈনন্দিন জীৱন। মই আৰু মোৰ 2 বছৰীয়া ল'ৰাটো ঘৰতে আবদ্ধ হৈ সোমাই আছোঁ। কিন্তু মোৰ হাজবেণ্ড আৰু মোৰ ছোৱালীজনী কিন্তু ঠাণ্ডাতো ৰেহাই নাই। হাজবেণ্ড কামলৈ যাবই লাগিব, ছোৱালীজনী স্কুল যাবই লাগিব। তাতে তাইৰ পৰীক্ষাও হ'বলৈ হৈছে। জীৱনবোৰ কেনেকৈ কোনফালে গতি কৰিছে, ক'লৈ যাব কোনো নিশ্চয়তা নাই। আছে মাথো আশা আৰু ব্যস্ততা, লগতে নিজকে সময় সোঁতত সলনি কৰি থকা। নিজকে এবাৰ ঘূৰি চালে মই দেখা পাওঁ মই বহুত সলনি হ'লোঁ। সেই আগৰ শান্তশিষ্ট লাজকৰীয়া মনুজনী হৈ থকা নাই। সময়ে সকলো পৰিৱৰ্তন কৰি দিয়ে। এতিয়া মই নিজকে বহুত কঠোৰ, সাহসী আৰু দায়বদ্ধ হৈ পৰিছোঁ। এতিয়া মই 20 জনৰ কাম অকলেই কৰিব পৰা সামৰ্থ্য হৈ পৰিছোঁ, কাৰো সহায় নোলোৱাকৈ। পল পল সময় পাৰ হৈ যায় এটা নতুন দিশলৈ। আমি জীৱনৰ বাটত খোজ দিওঁতে নানা সমস্যাৰ সন্মুখীন হওঁ। এইটো সত্য যে জীৱন থাকে মানে সংঘাত, প্ৰত্যাহ্বান থাকিবই। গতিকে এইবোৰ নেওচি আগবাঢ়ি যাবই লাগিব। জীৱন সদায়ে জয়, কিন্তু তাৰ কাৰণে লাগিব প্ৰবল ইচ্ছা। ইচ্ছাই জীৱনৰ কৰ্মমুখী কৰি তোলে। উদ্দেশ্য সাধনাত বৰ্তি থাকিব পাৰে আৰু তেতিয়াই সফলতাৰ শিখৰত থিয় হৈ ক'ব পাৰে যে ইচ্ছাৰ নামেই জীৱন। আজি মানে মই নিজকে একদম কবিতা আকাৰত লিখি পেলালোঁ। মানে নিজকে মানে ভাবি মানে আচৰিত হওঁ। মানে মই যে কেনেধৰণে কি হৈ গ'লোঁ, ক'ত আছিলোঁ, কেনেধৰণে হৈ গৈ আছোঁ, মানে নিজকে মানে ভাবি আজি আপোনালোকক জনাবলৈ বিচাৰিলোঁ। সময়ৰ সোঁতত নিজকে পৰিৱৰ্তন কৰি গৈ আছোঁ। ক'ত যাম, কি কৰিম মই নিজে নাজানো। এতিয়া বৰ্তমান মূৰত ধৰিছে ইউটিউবাৰ হোৱাৰ পিছত আৰু ক'ত কি হ'ম ঠিকনা নাই। মহৎ লোকে কয় যে সময়ৰ সোঁতত নিজকে পৰিৱৰ্তন কৰি থাকিব লাগে। মানে আনক পৰিৱৰ্তন কৰিব নালাগে, নিজে পৰিৱৰ্তন হ'ব লাগে। সেইকাৰণে মই নিজক পৰিৱৰ্তন কৰি গৈ আছোঁ। মোৰ ভুল হৈছে নে শুদ্ধ হৈছে, আজি মই নিজেই উত্তৰ বিচাৰি নাপাওঁ।
কিন্তু মই জানো কষ্টৰ ফল আৰু সমস্যাৰ সমাধান ভগৱানে দিব। কিন্তু এইটো নাভাবিব যে কেতিয়া দিব, মুঠতে যেতিয়া দিব দিব আৰু সকলোকে দিব, মাত্ৰ ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব লাগে। আৰু শেষত ইমানেই কওঁ, জীৱনৰ কথা আৰু কি ক'ম, আজি আছোঁ কাইলৈ নাই। সেইকাৰণে সদায় হাঁহি ফূৰ্তি কৰি থাকিব বিচাৰোঁ, যি পাওঁ তাকেই লৈ সুখী হ'ব বিচাৰোঁ। আজি মই নিচেই সৰু মানুহ, মোৰ সপোন ইমান ডাঙৰো নহয় আৰু মই থকা জীৱনটো সিমান ডাঙৰো নহয়। কাৰণ মোৰ ল'ৰা ছোৱালী এহাল আছে, মোৰ হাজবেণ্ড আছে, ইহঁতক লৈ মই বহুত সুখী আৰু মই এনেদৰেই সুখী হৈ থাকিব বিচাৰোঁ, তাতকৈ আৰু একো নালাগে। মই ভগৱানৰ ওচৰত ইমানেই কাকতি কৰোঁ, মোৰ সুখটো সদায় এনেদৰেই থাকক, সৰুকৈ থাকক, বেছি ডাঙৰো নালাগে, কিন্তু এনেদৰে থাকিব বিচাৰোঁ। আৰু বহুতো কথা ক'ব লগা আছে, কিন্তু বৰ্তমান মোৰ মনত পৰা নাই। যি মনত পৰিল সেই তাকে আপোনালোকক ক'লোঁ। আৰু শেষত মই আজিলৈ সামৰণি মাৰিলোঁ আৰু বেছি নকওঁ। পিছত আৰু যদি মনত পৰে আপোনালোকক নিশ্চয় ক'ম। কিন্তু এতিয়া মই আপোনালোকৰ পৰা আশা ৰাখিলোঁ এটাই, যিসকল নতুন ভিউৱাৰ্ছ হয় তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰো কৰিবলৈ নেপাহৰিব। কাৰণ মই ইমান ধুনীয়া ধুনীয়া কিছুমান কথা ক'লোঁ, মোৰ মতে ধুনীয়া ধুনীয়া বুলিয়ে ভাবোঁ আৰু মোৰ মনত যিটো ফিলিংছ আহিছে তাকে কৈছোঁ। আৰু আপোনালোকে মোৰ ফিলিংছটোৰ সন্মান জনাই এটা ছাবস্ক্ৰাইব কৰি দিব, ধন্যবাদ। আৰু এতিয়া মই ভাত খাওঁ দেই।